ফোন আহিলেও মাজনী তই আহ মই একদম ভাবিয়ে আছো জাননে বোলো অকলে অকলে আছো কোনোবা এজনী অহা হলে মনটোকে ভাল লাগিলেহেঁতেন বৰ ভাল কৰিলি দেই ৰবাচোন ৰবা অকলে আছো মানে দাদাবোৰ গ'ল ককায়ে গ'ল লগৰ এটা ঘৰলৈ ভাত খাবলৈ মাতিছে তাত ভাত খাবলৈ গ'ল আৰু বৌয়াৰ গৈছে মাকৰ ঘৰলৈ তেখেতে ঘৰত থাকিবলৈ কি মনেই নকৰে নি বাকী দিনটোত বাৰু অফিচত থাকে বেলেগ কথা আজি দেওবাৰ বন্ধ দিনটোতো আৰু ঘৰত থাকিব পাৰে অকল মাকৰ ঘৰলৈ সদায় ফোন এটা আহিছে হেল্ল' শৰ্মা দা কওক হ'ল নেকি ঠিক আছে আপুনি ল'ৰাটো হাততে দি পঠিয়াই দিয়ক দেৰি নকৰিব দেই সোনকালে পঠিয়াই দিয়ক ঠিক আছে হ'ব কোননো মা আমাৰ শৰ্মা জুৱেলাৰী যে তেওঁ ফোন কৰিছিল খাৰু এযোৰ বনাব দিছিলোঁ হ'ল বোলে মই বোলো ল'ৰাটো হাততে দি পঠিয়াই দিয়ক পিছে এটা কথা নহয় মা 2 মাহ হৈছেহে তুমি মোৰ বাৰ্থডেত সোণৰ খাৰু এযোৰ দিছা এতিয়া আকৌ কিয় দিব লাগে বাৰু মই ইমানবোৰ খাৰু ক'ত পিন্ধিম তোলে নহয় চুমিলে বনাবলৈ দিছিলোঁ তাই বাৰ্থডে পালেহি নহয় তই পাহৰিলি নি কি মানে বাৰ্থডে গিফ্ট সোণৰ খাৰু দিছা সোণৰ খাৰু এযোৰকে দিছোঁ আৰুনো কি দিবি তাতে আকৌ তাহাঁতি কাইলৈ গোৱালে বুলি ওলাই যাব বাৰ্থডে হেনো তাতেই হ'বগে মই সেইটো কাৰণে ভাবিছোঁ আজিয়ে বোলো গিফ্টটো দি থওঁ নহ'লে আকৌ পিছত দিবলৈ বেয়া লাগিব নহয় কিন্তু মা তোমাৰ কি দৰকাৰ আছিল ইমান দামী গিফ্ট দিবলৈ প্ৰত্যেক বছৰে বাৰ্থডে আহিব সেই বুলি কি প্ৰত্যেক বাৰ্থডেতে ইমান দামী গিফ্ট দিবা নেকি ভাল অভ্যাস কৰা লৈছা বিয়া হোৱা এবছৰ হৈছেহে এনেকেই যদি ষ্টাৰ্টিঙতে তুমি দামী গিফ্ট দিবলৈ লোৱা তাই অভ্যাস কিন্তু বহুত বেছি বেয়া হৈ যাব মই ক'লো কিন্তু মাজনী কি কথা কৈছ এইবোৰ নিজৰ বৰজনীৰ কথা ইমান বেয়াকে ভাবিব নাপায় নহয় কি বেয়া কথা কৈছো আৰু শুনা তুমি যিটো বাৰ্থডে কাৰণে ইমান বেছি এক্সাইটমেণ্ট দেখাইছা তাহাঁতি দেখোন ঘৰতে নাথাকে গিৰিয়েক ঘৈণীয়েক মিলি গোৱা যাবলৈ লৈছে তোমাক অকলে এনেকে ঘৰত এৰি থৈ মাজনী কি যে কথাবোৰ কৈছ নহয় সি মোৰ ল'ৰা তাইতো স্বামী গিৰিয়েক ঘৈণীয়েকে মিলি অকণমান ফুৰিব যাব বিচাৰিছে তাতে কি মোক লগত লৈ যাব লাগিছিল নি তই মোক এটা কথা কচোন তই জোঁৱাই যেতিয়া বাহিৰলৈ ফুৰিবলৈ যাও শহুৰ শাহুৰক লগত লৈ যাও হ'ব দিয়া বিয়া হোৱা এবছৰ হোৱাই নাই মাহত 6-7 বাৰমান ঘৰতে থাকেগে কেতিয়াও আহিলে লগেই নাপাওঁ মই এটা কথা ভাবি আচৰিত হৈছোঁ তই নিজৰ বৰজনীৰ কথা ইমান বেয়াকে কেনেকে ভাবিব পাৰিছ বাৰু মাহত 3-4 বাৰ তইতো ঘৰলৈ আহ আৰু নাহিবিওনো কিয় তোৰ নিজৰ ঘৰ হয় এখন মই জানো তোৰ মোৰ প্ৰতি চিন্তা হৈ থাকে মোক চাবৰ বাবে তই ঘৰলৈ আহ ঠিক তেনেদৰে তাইতো নিজৰ ঘৰখন এৰি থৈ আহিছে নিজৰ মাক দেউতাকক এৰি থৈ আহিছে তাই কি চাবলৈ মন নাযায় নিজৰ মাক দেউতাকক তই যেনেকে ইয়ালৈ আহ তাইও তেনেকে নিজৰ মাকৰ ঘৰলৈ যায় কথাটো একেটাই ন তোমাক যে এনেকুৱা কি যাদু কৰিলে ডাইৰেক্ট সোণৰ খাৰু গিফ্ট দিব লৈছা কি যে আৰু মা তুমি তোৰ বাৰ্থডেত যদি মই তোক সোণৰ খাৰু এযোৰ দিব পাৰোঁ তাইকোতো দিব পাৰোঁ তাইক দিয়াত কিহৰ আপত্তি মা শুনা তাইৰ লগত মোক কম্পেয়াৰ নকৰিবা মই তোমাৰ ছোৱালী হয় তাই নহয় তুমি যেনেকুৱা কৰি দেখুৱাইছা যেন পাহৰিয়ে থাকিলা কোন তোমাৰ নিজৰ ছোৱালী কোন তোমাৰ বোৱাৰী তয়ে মোৰ ছোৱালী এজনী মানে এতিয়াও কথাবোৰ বুজিয়ে নাই পোৱা তয়ে মোৰ ছোৱালী বাৰু তাই মোৰ বোৱাৰী কিন্তু তাইতো কাৰোবাৰতো ছোৱালী ন মই সেইটো কথা কেতিয়াও নাপাহৰোঁ মই এটা কথা বুজি পোৱা নাই তোৰ চিন্তাধাৰাবোৰ ইমান বেয়া কেনেকৈ হ'ল
মই তোক কেতিয়াও এইবোৰ কথা শিকোৱা নাই। য'ত ত'ত ঘূৰি ফুৰি হেৰ' ভাল কথা শিকাতকৈ চাই এই কূটনীতিয়া কথাবোৰহে শিকিছ ন। এইবোৰ একদম বেয়া কথা দেই মাজনী, ভাবিবই নাপায় বুজিছ। চা, ঘৰ এখন তেতিয়াহে ঘৰ হয় যেতিয়া ঘৰখনত থকা মানুহখিনিৰ মনটো মিলে, হাঁহি ধেমালি আনন্দৰে জীয়াই থাকে। কোননো কিমান দিন জীয়াই থাকিম তাৰো কোনো নিশ্চয়তা নাই। থকা দিনকেইটা অন্ততঃ মিলিজুলি থাকিবলৈ চাচোন। এইবোৰ মোহ মায়া আশা সম্পত্তি সোণ ধন এইবোৰ মৰিলে একো লগত নাযায় অ' আই। যেনেকৈ আহিছিলি তেনেকেই যাবিগে। গতিকে মাজনী, ভাৱধাৰাবোৰ অকণমান সলনি কৰ, অলপ ভাল কৰ। নাৰীয়ে নাৰীৰ শত্ৰু কথাটো শুনিবলৈ ভাল নালাগে, কিন্তু আজি তাৰ প্ৰমাণ ঘৰতে পাইছোঁ। কিনো ডাঙৰ কথাটো হ'ল, মই মোৰ বোৱাৰীজনীক জন্মদিন বুলি সোণৰ খাৰু এযোৰ গিফ্ট দিলোঁ। তাতে কি ডাঙৰ কথাটো হ'ল? তোকতো একো কমকৈ দিয়া নাই, তোৰ ইমান বেয়া পাবলগীয়া কি হ'ল? চা, তাই সুখ দেখি তই বেয়া পালে নহ'ব নহয়। আমি নাৰীয়ে যদি নাৰীৰ লগত এনেকুৱা কৰিব যাওঁ, বাকীবোৰৰ পৰা আৰু কি বিচাৰিম বাৰু? শুন, কাৰোবাৰ দুখ দেখি যদি তোৰ বেয়া লাগে, ঠিক তেনেদৰে কাৰোবাৰ সুখ দেখিলেও সুখী হ'বলৈ চেষ্টা কৰ। কাৰো সুখ দেখি বেয়া পালে নহ'ব নহয়। মই আশা কৰিছোঁ তই আজিৰ পৰাই নিজক সলনি কৰিবি, নিজৰ ভাৱধাৰাবোৰৰ পৰিৱৰ্তন আনিবি, আৰু এই পৃথিৱীখনক দেখুৱাই দে যে কোনো নাৰীয়েই নাৰীৰ শত্ৰু নহয়। আৰু মই ভাবিছোঁ আজি আমাৰ ঘৰৰ পৰাই এই পৰিৱৰ্তনৰ আৰম্ভ হ'ব। তুমি ঠিকেই কৈছা মা। আচলতে মই কথাবোৰ এনেকৈ ভাবিয়েই চোৱা নাছিলোঁ। বাৰু দিয়া, এতিয়া ব'লা বৌ আহি নোপোৱাৰ আগতে বৌৰ কাৰণে বাৰ্থডে স্পেচিয়েল কিবা এটা প্লেনিং কৰোঁ, ব'লা।